ইয়াত আইটেম মানে ইয়াত হ'ল ভেন্দি আৰু এয়া বাঁহগাজ আৰু এইটো কি কয় এইটো পানীত ওলাই যে কলমৌ আৰু এয়া হৈছে ৰঙালাও আৰু এয়া হৈছে ঢেকীয়া আৰু ইয়াত কি আছে বাৰু ইয়াত দালি চালি কিবা কিবি আছে আৰু বাঁহগাজ আৰু ইয়াত জলকীয়া এটা আছে আৰু ইয়াত চাটনি আৰু ককোৱা চাটনি আৰু এইখিনি কি হয় কাঠফুলা। হেল্ল' গাইজ, আৰু আজি ধামাকা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ। ধামাকা মানে নহয় আৰু এতিয়া খোৱা ভিডিঅ' মানে আজি খাম ভালকৈ জুতি পাতি লগাই খাম আজি, আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। বলক চাই যাওক। খাইছোঁ, আপোনালোকে চাই যাওক। আৰু ঘৰত যদি আপোনালোকে এনেকৈ নাই খোৱা খাই চাবচোন। কাঁহীখন সৰু হ'ল আকৌ। কলমৌ এবাৰ খাইছোঁ, কলমৌ টেঙা লাগিছিলে হয়। এয়া মানে বইল কৰি পিনি বনাইছিলোঁ তো, এতিয়া খাই চাইছোঁ আৰু মানে আপোনালোকেও কোনোবা না খোৱা যদি খাই চাবিচোন কেনেকুৱা লাগে, তেতিয়া গম পাবি ন কেনেকুৱা লাগে। মানে বইলৰ মানে টেষ্টটো বেলেগ লাগে আৰু ভাজি কৰিলে মানে বেলেগ লাগে। সেইকাৰণে আপোনালোকে টেষ্ট কৰি চাবচোন কেনেকুৱানো লাগে, আপোনালোকে গম পাব ন। বেছি খাব নোৱাৰোঁ, সেইকাৰণে এইখিনি থাকক। এইখিনি থাকিলে ইয়াত জলকীয়া বেছি খাব নোৱাৰোঁ যে।